তো মই ক'ব ওলাইছোঁ আজি যদি আপোনাৰ লগত ভৱিষ্যতে এনেকুৱা হয় স্নেক বাইট কৰে আপোনাক তো কি কৰিব বলকচোন আমি জানো। তো মোৰ থাম্বনেইলত চাই কিনেতো গমেই পাইছে যে মই আজি কিহৰ ওপৰত ভিডিঅ' বনাব লৈছোঁ। আজিকালিতো বাৰিষা ছিজন, তো বানপানী ছিজন, তো চাৰিওফালে অসমত ঘৰৰ চাৰিওপিনে ফেনাইল চেনাইল ছিটাই ৰাখক যাতে সাপ চাপ এনেকুৱা বেয়া বেয়া পোকাবিলাক আহিব নোৱাৰে। তো বানপানীৰ সময়তে এনেকুৱা আহে, তো সেইকাৰণে আপোনালোকক মই কৈ আছোঁ, তো মোৰ ভিডিঅ'টো আগলৈ চাই থাকক। মই নতুন হয়, একদম নতুন মই ইউটিউব চেনেল খুলিছোঁ, তো মোৰ কিবা ভুল হ'লে মোক ক্ষমা কৰিব। এইখিনি এক্সপিৰিয়েঞ্চ মই কেতিয়া পালোঁ জানে, মোৰ ভিনদেউ হয়, মোৰ ভিনদেউক মানে কেইদিনমান আগত কামুৰিছিল। এইটো আপোনাৰ কিবা কয় ৰ'ব, ভাইপাৰ, কিবা স্নেক ভাইপাৰ বুলি কয়, ভাইপাৰ সাপ, এই সেউজীয়া নাৰিকল গছত যে থাকে, তো কামুৰিছিলে তেওঁক মানে ইমাৰ্জেঞ্চি মানে হস্পিটেলত লৈ গৈছোঁ, গুৱাহাটী GMCHত লৈ গৈছিলোঁ। তো লৈ গৈছোঁ, তেওঁক 2টা বেজী মাৰিছে। 2টা বেজী মাৰাৰ পিছত তেওঁ 24 আৱাৰ্ছ তেওঁক একো খাব দিয়া নাই, তো তেওঁক শুবও দিয়া নাছিল তেওঁক। তো তেওঁ এতিয়া সুস্থ, গম পাইছেনে। তো মেডিকেলত বাহিৰে কোনো ওজা কবিতা বিশ্বাস নকৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আগলৈ যাতে আৰু নতুন নতুন মোৰ ভিডিঅ' আহি আছে, যেনেকৈ আপোনাৰ এই ড্ৰোন যে আজিকালি ওলাইছে, ড্ৰোন, কেমেৰা, টিভি ৰিম'ট, এইবোৰ সৃষ্টি কেনেকৈ হ'ল এইবিলাকৰ ওপৰতো কৈছে। মই এজন ITI ষ্টুডেণ্ট হয়, ইলেক্ট্ৰিকৰ ওপৰত মই কৰিছোঁ 2 বছৰৰ ডিপ্ল'মা মোৰ। তো ভাল লাগিলে। বেছিভাগ মানুহ কেনেকৈ ঢুকাই জানে, বেছিভাগ মানুহ যে মৃত্যুক যে সাৱটিব লগা হয় কিয় জানে, নাৰ্ভাছ হৈ যায়। ওচৰৰ মানুহবিলাকক নাৰ্ভাছ কৰে, তো মানুহজনে আৰু ভয় খাই যায়। ভয়ৰ ফলত তেওঁৰ হৃদস্পন্দন যোন যে এইটো বন্ধ হৈ যায়। তো গতিকে আপোনাৰ চিন্তা কৰিব নালাগে, সাপৰ বিষ ইমান মানে সেইটো ব্যৱস্থা আহি গৈছে আজিকালি চৰকাৰৰ হাতত। আকৌ আপোনাৰ পানী চানী একো নোখোৱাব দেই, পানী পনীয়া জাতীয় এইবিলাক বস্তু একো নোখোৱাব। মই যিখিনি কৰিছোঁ সেইখিনি কৰক আৰু তাড়াতাড়ি হস্পিটেল নিয়াৰ ব্যৱস্থা কৰক। তো এনেকুৱা গামোচা থাকে, বেণ্ডেজটো কাৰো হাতত নাথাকে, এনেকুৱাতো গামোচা থাকে বা গেঞ্জি থাকে, যে এনেকুৱা কোমল কাপোৰেৰে, চাফা কাপোৰেৰে যোনখিনি জেগাত কামোৰে তাৰ অকণমান ধৰক ইমানমান ওপৰত, 3 আঙুলি বা 2 আঙুলি ওপৰত বঢ়িয়াকৈ টাইটো নহয় যাতে আৰু ঢিলাও নহয়, এনেকুৱা হিচাপত বান্ধি দিয়ক। বান্ধি কিনে তেওঁক তাড়াতাড়ি হস্পিটেল লৈ যায়। এণ্টিভেনাম ইমাৰ্জেঞ্চিত ভৰাই দিব। তো হস্পিটেলে এণ্টিভেনাম নামৰ ইনজেকশ্যন 2টা মাৰি দিব মানে। আৰু মেডিকেলত নিয়াৰ লগে লগে গম পায় যে কিমান মানে পৰিমাণৰ বিষ ঢালিছে, কোনটো সাপে কামুৰিছে, কেনেকুৱা হৈছে, তো হস্পিটেলৰ মানুহে গম পায়। মানুহজনক যোনখিনি ঠাইত সাপটোৱে কামোৰে, বাইট কৰে, সেইখিনি ঠাইত বঢ়িয়াকৈ চাবোন আৰু পানীৰে ভালকৈ ধুৱক। আৰু আপোনালোক গাঁঠিৰ ওপৰত কিছুমানে বান্ধি দিয়ে নহয়, টাইটকৈ বান্ধি দিয়ে, সেইটো ভুল নকৰিব। টাইটকৈ বান্ধি দিয়াৰ ফলত কি হ'ব পাৰে জানে, কেতিয়াবা সেই জেগাটোত কি হয়, ব্লাডটো চলাচল সেই জেগাখিনি কাটিব লগা হৈ যায়, সেই ভৰিখন বা হাতখন কাটিব লগা হৈ যায়, গম পাইছে। সেইখিনি জেগা টোটেলি ডক্টৰৰ হাতত একো ৰাস্তাই নাথাকে। অসমত এতিয়াও এনেকুৱা কিছুমান গাঁও আছে অসমত, য'ত মানে পটাপট মানে গাড়ীৰ ব্যৱস্থা নাই, হস্পিটেলত নাই। তো নেপালত কি জানে, নেপাল যে আছে আমাৰ, নেপালত তাৰে লোকেল ল'ৰা কিছুমানে এনেকুৱা টীম এটাই আছে। তো কাৰোবাক যদি ইনচিডেণ্টলি কাৰোবাৰ লগত এনেকুৱা হয়, তো সিহঁতেই কি কৰে, তাড়াতাড়ি মানুহজনক লৈ হস্পিটেল, জেগা বা বাইক আছে, মাৰুতি আছে, এনেকৈ লৈ কিনে তাড়াতাড়ি হস্পিটেললৈ লৈ যায়। আপোনালোকে এইটো নাভাবিব যে সাপে বাইট কৰিলে বান্ধি দিলে টাইটকৈ গাঁঠিৰ ওপৰত বিষটো নাযায়, যাব, বিষ ওপৰলৈ যাবই, কিন্তু আৰু জেগাখিনি আপোনাৰ বেয়া হৈ যায়। ইমানে লৰচৰ কৰিব, তো ইমানে বিষটো আপোনাৰ গালৈ গৈ থাকিব, গম পাইছে। প্ৰায় মানুহজনৰ হাতত 2-3 ঘণ্টা থাকে এটা বিষাক্ত সাপে কামোৰাৰ পিছত, এইটো কথা মনত ৰাখিব। তো তাড়াতাড়ি পলম নকৰাকৈ মেডিকেল লৈ যাব। মানুহজনক এটা ধুনীয়া ঠাইত বা এটা চেয়াৰ এটাত মই বঢ়িয়াকৈ বহিব দিয়ক, শান্তভাৱে, একো ভয় খাব নিদিব। আৰু যিমানে লৰচৰ কৰিব, যিমানে দৌৰিব, আমাৰ শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন, যোনটো ব্লাডৰ যোনটো মানে চলাচল, সেইটো সিমানে গঢ়ে। আমি যিমানে খোজকাঢ়োঁ ব্লাডৰ চলাচলো ইমানে হেৰি হয়, গম পাইছে। তো মানে ব্লাডৰ চলাচল কৰিব দিব নালাগে, সেই শান্তিমতে এটা জেগাত বহিব দিব লাগে। আৰু আপোনালোকে যিমান পাৰে ইমান ইমাৰ্জেঞ্চি আপোনালোকে গাড়ীৰ কিবা ব্যৱস্থা কৰক, ইমাৰ্জেঞ্চি আপোনালোকে মেডিকেলত লৈ যোৱাৰ ব্যৱস্থা কৰক। সেই ঠাইখিনিত মানুহজনৰ ওচৰত কোনো ধৰণৰ হাল্লা, কোনো ধৰণৰ চিঞৰ বাখৰ এনেকুৱা নকৰিব, যাতে মানুহজনে মানে চমকি নাযায়, ভয় নাখায়, সেই জেগাখিনি শান্ত ৰাখিব। যোনজন ব্যক্তিক বাইট কৰে, সাপটোৱে যেতিয়া যোনজন ব্যক্তিক যাক খুটে, তো তেওঁক ফাৰ্ষ্ট টাইম আপুনি লগালগ কি কৰিব জানে, মানুহজন য'ত আছে তাৰ পৰা অলপ দূৰলৈ আহিব দিয়ক, আৰু সাপটোক একো নজোকাব। তো ভগৱানে কৰক এনেকুৱা যাতে কাৰো লগত নহয়, তো মই তাৰে প্ৰাৰ্থনা কৰোঁ। কিন্তু বাইচান্স ইনচিডেণ্ট কিবা যদি কাৰোবাৰ হৈ যায় এনেকুৱা লগত, তো কি কৰিব তাৰ কাৰণে, তো মোৰ ভিডিঅ'টোত চাই থাকক। তো ফাৰ্ষ্টে আপোনাৰ সাপে কামুৰিলে আমাৰ মানুহে কি কৰে, আমাৰ অসমৰ প্ৰায় মানুহে 50% ধৰক মানুহে কি কৰে, কবিৰাজৰ তাতে যায়, ওজা বিচাৰি যায়, কিবা বিচাৰি যায়। তো মই কি কওঁ জানানে, এইবোৰ বকৱাজ, এইবোৰত ধ্যান নিদিব।